नंगौ बे समाव जोङो गोबां नैबे सिडली विधानसभा उफ्रा बिसायख'थिखौ लानानै दुंहाव थासारि बार बारनायखौ जों बे समाव नुनो मोन्दों। बे समाव जोङो माखासे पलिटिकेलनि बाथ्रा राजखान्थियारि बाथ्राफोरखौ जोंनि नैबे बिथां एमएलए माधव सेठी बिथांनिफ्राय जोङो फंनैसो बाथ्रा मिथिना लागोन। এতিয়া আপোনালোকে সিডলি হিচাপে কেনেকুৱা দেখি আছে যে ইউপিপিএল হিচাপে নাই সিডলি হিচাপে আমি এই বাই ইলেকশ্যনত মানে ইউপিপিএলৰ বাহিৰে বেলেগ একো দেখাই নাই। আমি য'তে যাওঁ তাতে ইউপিপিএল আৰু বিভিন্ন ৰাজনৈতিক দলৰ মানে বিশেষকৈ বিপিএফ আৰু কংগ্ৰেছৰ পৰা বহুত মানে তেখেতসকলৰ দলীয় কৰ্মকৰ্তাসকল আজি ইউপিপিএল দলত যোগদান কৰাটো আমি দেখিছোঁ। তা আমি ভাবিছোঁ ইয়াত চৰাইখলৰ পৰা আৰম্ভ কৰি আমটেকালৈকে যি আমাৰ হাতীচাৰলৈকে যি এটা এৰিয়া পৰে আৰু ইয়াত 5টা পৰিষদীয় সমষ্টি পৰে। এই সকলো পৰিষদীয় সমষ্টিত ইউপিপিএলৰ আজি বেলেগ এটা পৰিৱেশটো আমি দেখিবলৈ পাইছোঁ আৰু তাত আমাৰ বিজেপিৰ দলীয় কৰ্মকৰ্তাসকলে ভালকৈ কাম কৰি আছে, তেখেতসকলৰ ছাপৰ্টাৰসকলে ভালকৈ আগবাঢ়ি আছে আৰু আমাৰ এজিপিৰ কৰ্মকৰ্তাসকলেও তেনেকৈ ভালকৈ কাম কৰি আছে। গতিকে ইয়াত আমি আমাৰ এনডিএৰ যি প্ৰাৰ্থী ইউপিপিএলৰ যিজন ট্ৰেক্টৰৰ ছবিত বা ট্ৰেক্টৰৰ ছবি লৈ যিজন প্ৰাৰ্থী আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ নিৰ্মল কুমাৰ ব্ৰহ্ম, তেখেতক আৰু এই মানে এই বেলিত এই বাই ইলেকশ্যনত আৰু কোনেও মানে বাধা দিব নোৱাৰিব। তেখেতে বিপুল ভোটৰ ব্যৱধানত ইয়াৰ পৰা জিকি যাব প্ৰায় নিশ্চিত হৈ পৰিছে। কিমান ভোটত জিকিব? তা আমি ভাবিছোঁ বেলেগ আমাৰ নিকটৱৰ্তী প্ৰাৰ্থী বিপিএফে হ'ব। আমাৰ কংগ্ৰেছতে ইয়াত একোৱেই নাই, তো বিপিএফে অলপ ভোট পাব। আমি প্ৰায় ক'ব গ'লে 80 পৰা 90,000 ডিফাৰেঞ্চত আমি জিকি যাম। ইলেকশ্যনৰ আগত যিখিনি পাব্লিকত ৰাইজসকলক প্ৰতিশ্ৰুতি দিছিলে, এই প্ৰতিশ্ৰুতিটো আপোনালোকে পূৰণ কৰিব পৰা নাই বুলি কৈ আছে বিপিএফ নেতাসকলে। বিপিএফেতো অপজিশ্যনৰ এটা ৰোল কৰি তেখেতসকলে মানে পলিটিকেল ডায়লগ এটা মাৰিছে, বাকী একো নহয়। ৰাইজে যদি আমি ৰাইজৰ কাম নকৰিলে তেনেহ'লে ৰাইজ ইমান কেনেকৈ ওলাই আহিছে। আজি যাওক মানে যিমান দিনটো আমি কাম কৰি আছোঁ, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰত যি ধৰণৰ এটা পৰিৱেশ সৃজনা কৰিছে, ইয়াত আমাৰ বিটিআৰ সকলো জাতি জনগোষ্ঠী তেখেতক সঁহাৰি দিছে আৰু ছাপোৰ্ট কৰিছে। গতিকে এই ছাপোৰ্ট কৰাৰ ফলতে আজি আমি ইউপিপিএল বা বিজেপিৰ য'ত মিটিং হয় তাতে আমি ৰাইজটো ওলোৱা দেখিছোঁ। আৰু বিভিন্ন বিশেষকৈ বিপিএফে যদি তেনেকুৱা হয়, বিপিএফৰ পৰা বহুত মানে তেখেতসকলৰ কৰ্মকৰ্তা আমাৰ দলত যোগদান কৰিছে। তো ইয়াত এইটো স্পষ্ট হৈ পৰিছে ৰাইজৰ কাম কৰিছে ইউপিপিএল দলে বা বিটিআৰ চৰকাৰে বা বিজেপি ইউপিপিএলৰ যি চৰকাৰটো চলি আছে কাউন্সিলত বা অসমত যি চৰকাৰটো চলি আছে মুখ্যমন্ত্ৰীৰ নেতৃত্বত, এইটো চৰকাৰে আমাৰ ৰাইজৰ কাম কৰিছে। ৰাইজৰ কাম কৰিছে বুলিহে ৰাইজ ওলাই আহিছে। ৰাইজে যদি কাম নকৰিলে কেনেকৈ আজি ৰাস্তা ঘাট দলং পৰা আৰম্ভ কৰি সৰু সুৰা মানুহবিলাকৰ যিবিলাক ইছ্যু আছে, এই সকলো ইছ্যুৰ ওপৰত মানে আমাৰ দলীয় কৰ্মকৰ্তাসকলে তেখেতসকলৰ লগা থাকি এই সমস্যাটো সমাধান কৰাৰ বাবেহে তেখেতসকলে আজি ওলাই আছে। গতিকে ইয়াত স্পষ্ট হৈ পৰিছে পলিটিকেল ডাইলগটো বিপিএফে কি মাৰিব নামাৰিব এইটো বেলেগ কথা, কিন্তু এইবেলি মানে হিল দল ভাঙি ৰাইজটো ইউপিপিএল ফালে ওলাই আছে। ট্ৰেক্টৰ ছবিত ভোট দিবলৈ আজি ৰাইজটো ওলাই আছে। জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমাক ভোট দিব। গতিকে ইয়াত বিপুল সংখ্যক ভোট লৈ প্ৰায় 80 পৰা 90,000 ভোট ডিফাৰেঞ্চত আমাৰ কেণ্ডিডেট নিৰ্মল কুমাৰ ব্ৰহ্মই জিকি যাব। প্ৰমোদ বড়ো হাটাও বিটিছি বাচাও বুলি কৈ আছে। ৰাইজেতো হাগ্ৰামাকে হাঁটাইছে, প্ৰমোদ বড়োক হাঁটাও নাই। প্ৰমোদ বড়োকতো ৱেলকামেই কৰিছে। আজি 2020ত হাগ্ৰামাক হাঁটাইহে ৰাইজে প্ৰমোদ বড়োক বিটিআৰৰ চিফ বনাইছে। তাৰপিছত যিমান আমাৰ বিধানসভা নিৰ্বাচনী হওক বা লোকসভা নিৰ্বাচনী হওক বা বাই ইলেকশ্যনেই হওক, আজিলৈকে প্ৰমোদ বড়োৰ টিম বা ট্ৰেক্টৰ ছবিয়ে হাৰা নাই ইয়াত। গতিকে এই বাই ইলেকশ্যনতো বিপুল সংখ্যক ভোটত জিকি যাব। ইয়াত হাগ্ৰামা হাঁটাও হ'ব। মানে হাগ্ৰামাকতো আমি 2020তে হাঁটাইছে কাৰণে আমাৰ এইটো শ্লোগান নাই। আমি ভাল এটা চৰকাৰ বনাব বিচাৰিছোঁ, ভাল এটা পৰিৱেশ দি ভাল এটা ঠাই বনাব বিচাৰিছোঁ। বিটিআৰত এটা শান্তিৰ বিটিআৰ বনাব বিচাৰিছোঁ। বিটিআৰত বড়োৰ লগতে আন যিমান জনগোষ্ঠী বিটিআৰত বসবাস কৰিছে সকলো জনগোষ্ঠীয়ে এটা মানে সমন্বয়ৰ প্ৰতীক হিচাপে আগবাঢ়ি গৈ সকলোৱে একেলগে থাকি কাম কৰিব পাৰে, তাৰ এটা পৰিৱেশ সৃজনা কৰিব বিচাৰিছোঁ। গতিকে ইয়াত বাকী একো কথা নহয়। মানে হাগ্ৰামাটো আৰু ঘূৰি নাহে। হাগ্ৰামা আজিৰ দিনত মানে আমাৰ বিটিআৰ ৰাইজে হাগ্ৰামাক আৰু একচেপ্ট নকৰে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজনৰ ওপৰত বিটিআৰ ৰাইজ আছে। গতিকে আগন্তুক দিনতো প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি বিটিআৰ ৰাইজে কাম কৰিব বুলি আমি আশা কৰিছোঁ। কণ্টেষ্ট কাৰ লগত নাই, কণ্টেষ্টটো মই কৈছোঁৱেই, কণ্টেষ্টটো নায়েই ইয়াত, কিন্তু তথাপিও মানে এটা ডিফাৰেঞ্চটো ভাল হ'ব। ছেকেণ্ডত বিপিএফে থাকিব, আমাৰ শুদ্ধ বসুমতাৰী থাকিব। তেখেতক আমি শুভেচ্ছা দিছোঁ। যিসকলে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে, প্ৰাৰ্থী হৈছে, তেখেতসকলক সকলোকে আমি শুভেচ্ছা দিছোঁ। শান্তিৰ মাজেৰে মানে সকলোৱে মানে অশান্তি কোনো নানাকৈ এটা মানে নিৰ্বাচনটো এটা উৎসৱ হিচাপে সকলোৱে মানে গ্ৰহণ কৰি যাতে আমি এটা ভাল মানে নিৰ্বাচনটো পাৰ কৰিব পাৰোঁ, শান্তিৰে নিৰ্বাচনটো পাৰ কৰিব পাৰোঁ। আৰু ৰিজাল্টটোতো ভোটটো ৰাইজে দিব, ৰাইজে যাক ভাল পায় তাকে দিব। আৰু 23 তাৰিখত যি কাউণ্টিং হ'ব তাতে সকলো কথাটো স্পষ্ট হৈ পৰিব। থেংক ইউ। থ্যাংক ইউ স্যার।